Hello guys, welcome to our channel Wonder Travel. So guys, আপোনালোকে গম পাইছে এতিয়া আমাৰ ভগালীৰ দিন অৰ্থাৎ ভগালীৰ বিহু আৰু এই ভগালীৰ বিহু উপলক্ষে আমাৰ খুৰীহঁতে কেনেদৰে পিঠা পনা বনাই আছে সকলোখিনি মই দেখাম প্ৰথমৰ পৰা আহক আমি ভিডিঅটো আৰম্ভ কৰো। আমাৰ খুৰীয়ে পিঠা পনা বনাই আছে গুৱাহাটীৰ পৰা আহি বহুত কষ্ট কৰি গুৱাহাটীৰ পৰা আহি ইয়াত গাঁৱত আহি পিঠা পনা বনাই আছে। সো খুৰীয়ে প্ৰথমে খুৰী এইটো কিহত বনাই আছে পিঠাটো? সৰু মাটিৰ সৰু কি দিছে ইয়াত নাৰিকলৰ পিঠা নাকি এইটো? নাৰিকল গুড় মানে আগৰ পৰা অভ্যাস আছে তাৰমানে গুৱাহাটীত থাকে যদিও মানে গাঁৱৰ আছে গাঁৱত আগতে বনাইছিলো সেইকাৰণে গোটেইখিনি জানো আৰু পিঠা বনাব। ইয়াত খুব সুন্দৰকৈ খুৰীয়ে নাৰিকলৰ পিঠা বনাই আছে। মই এখন খাম কেনেকুৱা হৈছে পিঠাখন। তো গাইজ ফাইনেলি আমি আহি গ'লো এয়া মাছ চাবলৈ। ইয়াত লোকাৰণ্য পৰিৱেশ, এয়া কোনো আন ঠাই নহয়, এয়া হ'ল কলিতাপাত এটা মিলন বজাৰ। এয়া মই সমগ্ৰ দৃশ্যটো দেখাবলৈ লৈছোঁ। চাৰিওপিনে কেৱল মানুহে মানুহ। পুলিচ প্ৰশাসন শিৱ মন্দিৰ পালো। চব চাৰিওফালে হেজাৰ হেজাৰ মানুহ। এয়া চাওক লোকাৰণ্য পৰিৱেশ, যিপিনে চাই সিপিনে মানুহে মানুহ মানুহে মানুহ। এয়া সকলোৱে মাছ কিছুমানে চাব আহিছে আৰু কিছুমানে কিনিবলৈ আহিছে। এতিয়া সময় প্ৰায় 11টা বাজিল আৰু 11টা বজাতে এনেকুৱা উখল মাখল পৰিৱেশ। ৰাইজ বিভিন্ন ধৰণৰ মাছ আছে ইয়াত, বিকেট আছে, বল্লি আছে আৰু আপোনাৰ কমন আছে। চ' ইয়াত বল্লিৰ কেজি 1200কে চলি আছে বৰ্তমান। চ' আৰু দেখুৱাই আছোঁ এয়া চব বল্লি। এয়া চব অনলি আৰি মাছ, আৰি আছে, চিতল আছে আৰু এয়া চব বিকেট বৰালি আছে আৰু আপোনাৰ ভকুৱা আছে ডাঙৰ ডাঙৰ। এয়া বৰালি মাছ, এয়া ৰূপচান্দাও আছে, আপোনালোকে ৰূপচান্দাও ল'ব পাৰিব। মাছসমূহ চেলাই দিয়া হয় এনেকৈ, দাদাই চেলাই দিয়ে মাছসমূহ। মাছ মাৰি আছে পুখুৰীত, খুব এটা সুন্দৰ দৃশ্য। এয়া শৌলাৰে মাছ মাৰি আছে ভাগিনে, আৰু এয়া বৰালি ধৰিবলৈ সক্ষম হৈছে। খুব এটা সুন্দৰ দৃশ্য, নিজৰ পুখুৰীত মাছ মাৰি আছে এনেকৈ। এয়া মাছবিলাক নেট কৰি আছে, নেটিং। চ' খুব এটা সুন্দৰ দৃশ্য। এয়া আমাৰ অৰূপ ভাই মাছ মাৰি আছে উৰুকা উপলক্ষে। অৰূপ কি মাছ পাইছা? এয়া চাওক অৰূপহঁতৰ পুখুৰীৰ মাছ, অৰূপহঁতৰ পুখুৰীৰ মাছ। এয়া কমন আছে, গ্ৰাছ আছে, ৰৌ আছে। এয়া মাছ, সৰু সৰু মাছবোৰ এৰি দি আছে অৰূপে।
চাৰিওপিনে কেৱল মাছ মাছ আজি উৰুকা বুলি আৰু বতৰ পুখুৰীত মাছ মাৰি থকা হৈছে সিলভার বাদ দা চক মাছে মাছ ও হৌটো শীতল ডাঙৰ মাল কিন্তু ইনকে শীতল মাছ বতৰ পুখুৰীত আৰু এটা সৰুছে দেখবা লাগে ছানিৰ ওপৰত আছে পাছক লাগি যাব তো হেল্ল' গাইছ আপোনালোকে গম পাইছে বিহু উপলক্ষে আমি এটা ভিডিঅ' আপলোড কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই খুব সুন্দৰ পাইছে আৰু এই ভোগালী বিহুতে মোক ঘূৰা হাতে এসাঁজ হাঁহে খাবলৈ আমন্ত্ৰণ কৰিলে চ' গাইছ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু বন্ধু ট্ৰেভেল চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নকৰিব ধন্যবাদ